কাঞ্চন আৰু মৌগুটি ৰাজগড় নামৰ এখন গাঁৱত বাস কৰিছিল। লগতে দুয়োটা বন্ধু আছিল। সদায় দুয়ো বন্ধু মৌগুটি আৰু কাঞ্চন সিহঁতৰ ঘৰৰ পৰা অলপ দূৰত থকা তাহাঁতৰ বন্ধু ৰাগৰ ঘৰলৈ হোমৱৰ্ক কৰিবলৈ যায়। সন্ধিয়া জংঘলৰ মাজে মাজে জোনাক ৰাতি সিহঁতে ৰাগৰ ঘৰত হোমৱৰ্ক কৰিবলৈ দুয়ো কথা পাতি যাবলৈ লাগিলে। দুয়োটাই হাঁহি ফূৰ্তি কৰি খেলি খেলি ৰাগৰ ঘৰ পালেগৈ। তিনিওটাই বহি লৈ কথা পাতি নিজৰ হোমৱৰ্ক কৰিলে আৰু দুয়োটাই হোমৱৰ্ক শেষ কৰি ৰাগক বাই বাই দি ঘৰমুৱা হ'ল। সেই অহা বাটেৰেই শিয়ালৰ শব্দ কুকুৰৰ শব্দ শুনি ভয়ে ভয়ে সিহঁতে ঘৰমুৱা হৈ পালেগৈ। ৰাগহঁতৰ গাঁওখনৰ নাম আছিল শিয়ালকটা। কাঞ্চন আৰু মৌগুটি এদিন ৰাগৰ ঘৰৰ পৰা হোমৱৰ্ক কৰি আহি থাকোঁতেই বাটত এটা বৰ ডাঙৰ ঘটনা ঘটিল। ঘটনাটো শুনিলে আপোনালোকৰ ভয় লাগি যাব। যদি ঘটনাটো শুনিব বিচাৰিছে গোটেই ভিডিঅ'টো চাব আৰু ভাল লাগিলে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। সেইদিনা আছিল শনিবাৰ। একেদৰে মৌগুটি আৰু কাঞ্চনে সেইদিনাও ৰাগৰ ঘৰলৈ গৈ আছিল। সেই জংঘলৰ মাজে মাজে শিয়াল কুকুৰৰ ভয়ানক শব্দ শুনি সিহঁতে ৰাগৰ ঘৰ গৈ পালেগৈ আৰু হোমৱৰ্ক কৰিলে। পিছদিনা যিহেতু দেওবাৰ, স্কুল বন্ধ, গতিকে অলপ দেৰি থাকি ৰাগৰ মাকৰ মোবাইলটোতে ইউটিউব উলিয়াই তিনিওটাই চালে। ৰাগে মাকৰ পৰা মোবাইলটো খুজি লৈ আহিলে। মাকে তাক ক'লে সোনকালে মোবাইলটো দি দিবলৈ। ৰাগে মাকৰ পৰা মোবাইলটো আনিলে আৰু তিনিওটাই বহি ইউটিউব চালে। কথাত পা গৈ সিহঁতে আপোন পাহৰা হৈ ইউটিউবত ভিডিঅ' চাই আছে। ৰাগ আৰু মৌগুটিয়ে চাই থকা সেই ভিডিঅ' কাঞ্চনে বৰ ইমান এটা ভাল পোৱা নাছিল। কাঞ্চনে ক'লে ভূতীয়া ভূত চাওঁ বুলি। তিনিওটাই মিলি ভূতীয়া ভূত চাই আছিল। বহুত দেৰি হৈ গ'ল, 9টা বাজি গ'ল। মৌৱে ক'লে ব'লা কাঞ্চন, আজি আমি যাওঁগৈ, বহুত দেৰি হৈ গ'ল। ইটোৱে সিটোক বাই বাই দি ঘৰলৈ গ'লগৈ। মৌগুটিয়ে টৰ্চ এটা লৈ আহিছিল আৰু সেই টৰ্চটোৰ পোহৰতে দুয়োটা লাহে লাহে ঘৰমুৱা হ'ল। যিহেতু ৰাতিও বহুত হ'ল, সিহঁতে ভয়ে ভয়ে ঘৰলৈ গৈ আছে। মৌগুটিয়ে টৰ্চ লৈ আহি আছে, কাঞ্চন তাৰ পিছে পিছে খোজ দি আহি আছে। সিহঁতে দুয়োটাই ইটোৱে সিটোৱে ভয় খাই আহি আছিল। কাঞ্চনে হঠাৎ এডাল ডাঙৰ মাৰি দেখিলে। কাঞ্চনে আৰু মাৰিডাল নোলোৱাকৈ থাকিব পাৰিবনে? সি মাৰিডাল লৈ খেলি গৈ আছিল। গৈ সিহঁতে এখন হাবিৰ ওচৰ পালেগৈ আৰু হাবিখনৰ ওচৰ পাই শুনিলে পিছফালৰ পৰা কোনোবাই কৈছে, কোন তহঁত? ইমান ৰাতি ক'লৈ গৈছিলি? তহঁতক আজি মই নেৰোঁ। তেতিয়া কাঞ্চন আৰু মৌগুটিয়ে পিছলৈ চাই দেখিলে বগা শাৰী পিন্ধা, ৰঙা দীঘল জিভা, বগা দীঘল দাঁত, দীঘল নখ এজনী ভূতনী সিহঁতক খাবলৈ সিহঁতৰ ফালে আহি আছে। মৌগুটি ভয়ত ভূতজনীক দেখি অলপ কান্দিব ধৰিলে। ভূতজনীয়ে সিহঁতক আৰু ভয় খুৱাই খাবলৈ আহি আছে। মৌগুটিয়ে কান্দি কাঞ্চনৰ গাত ধৰি আছিল। ভূতজনীয়ে তাহাঁতক খাবৰ কাৰণে আহি আছে। কাঞ্চনে ইমান এটা ভয় কৰা নাছিল। ভূতজনীয়ে যেতিয়া তাহাঁতক খাবলৈ আহিলে, কাঞ্চনেও অলপ ভয় খাইছে। যেতিয়া ভূতজনী আৰু তাহাঁতৰ কাষ চাপি আহি আছে, ভূতজনীয়ে তাহাঁতক খাবলৈ আহি আছিলে, তেতিয়াই কাঞ্চনে হঠাৎ গৈ তাৰ হাতত থকা মাৰিডালে ভূতজনীৰ মাথাত টাঙোন কৰি মাৰি দিলে। কাঞ্চনে যিদৰে ভূতজনীৰ মাথাত সেই টাঙোনডালেৰে মাৰিলে, ভূতজনী একে চাটতে বেহুচ হৈ পৰি গ'ল আৰু সিহঁতে দৰ মাৰি পলালে। ভূতজনী তাতে মৰি থাকিলে। কাঞ্চনৰ সাহসৰ জহতে দুয়োটা বাচিলে। আজিলৈ ইমানেই বন্ধু বান্ধৱীসকল, ধন্যবাদ।